মছলা জিৰা পাউডাৰ আৰু গৰম মছলা দি দিছোঁ। গোটেইখিনি এনেকৈ মেৰিনেট কৰি থৈ দিম। তাৰপিছতে ধনিয়া গুড়ি অলপমান দি দিছোঁ, যিহেতু কেঁচা ধনিয়াও দিম লাষ্টত। আৰু ইয়াতে দিছোঁ মিৰ্চি পাউডাৰটো অলপ কমকৈ দিছোঁ, কাৰণ ইয়াতে মই আকৌ কেঁচা জলকীয়া দিব লাগিব। আৰু এইখিনি আধা ঘণ্টা বা 2 ঘণ্টামান এনেদৰে মেৰিনেট কৰি থ'ম। Welcome back to my YouTube channel আৰু মোৰ YouTube channel সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই এটা আনিছোঁ ছাগলী মাংসৰ ৰেচিপি, আৰু মই ছাগলী মাংস কেনেকৈ বনাওঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ছাগলী মাংস বনাবৰ বাবে মই অলপমান ছাগলী মাংস লৈ লৈছোঁ, বেছি নহয়, কাৰণ যিহেতু অকলশৰীয়া মানুহ, অকলে খাবলৈ বাবে বনাইছোঁ। আৰু ইয়াতে মই আগতীয়াকৈ তেল, নিমখ, হালধি মেৰিনেট কৰি লৈছোঁ ধুই মেলি। এতিয়া ইয়াতে মই ব্যৱহাৰ কৰিম মছলা। ইয়াতে দিছোঁ অলপমান গৰম মছলা, জিৰা পাউডাৰ আৰু গৰম মছলা দি দিছোঁ। গোটেইখিনি এনেকৈ মেৰিনেট কৰি থৈ দিম। তাৰপিছতে ধনিয়া গুড়ি অলপমান দি দিছোঁ, যিহেতু কেঁচা ধনিয়াও দিম লাষ্টত। আৰু ইয়াতে দিছোঁ মিৰ্চি পাউডাৰটো অলপ কমকৈ দিছোঁ, কাৰণ ইয়াতে মই আকৌ কেঁচা জলকীয়া দিব লাগিব। আৰু এইখিনি আধা ঘণ্টা বা 2 ঘণ্টামান এনেদৰে মেৰিনেট কৰি থ'ম। সকলোখিনি মছলা দি পিনে অলপ টাইম মই মেৰিনেট কৰি ল'ম। আৰু এনেদৰে ঢাকনেৰে ঢাকি থৈ দিওঁ। ৰেডি হৈ গ'ল, আৰু মই মাংসখিনি বনাবৰ বাবে কি বস্তু লৈছোঁ আৰু আপোনালোকক মই দেখাওঁ। 2টা পিঁয়াজ লৈছোঁ, আৰু শুকান জলকীয়া 2টামান লৈছোঁ, আৰু তেজপাত লৈছোঁ, আৰু এইখিনি আদা নহৰু থেতেলিয়াই থোৱা লৈছোঁ। আৰু এইখিনি মাংসখিনি চব কি ধুনীয়া মেৰিনেট কৰি থৈছিলোঁ। আৰু এইখিনি হৈছে আলু, আৰু ইয়াতে আছে জালুক অলপ আছে, পাঁচফোৰণ আছে, দালচেনি আছে, আৰু ইলাচি আছে। আৰু এইখিনিৰে মই আজি মাংসটো বনাবলৈ ষ্টাৰ্ট কৰোঁ। কেৰাহীখন গৰম হোৱাৰ পিছতে মই ইয়াতে দিলোঁ, প্ৰথমতে পাঁচফোৰণ দিলোঁ। পাঁচফোৰণ দিয়াখিনি দেখাব নোৱাৰিলোঁ। পাঁচফোৰণখিনি ফুটি উঠাৰ পিছতে তাতে জলকীয়া কেইটামান দিছোঁ, শুকান জলকীয়া, তাৰপিছতে তেজপাতখিনি দি দিছোঁ। আৰু গোটা মছলাবোৰ তেনেকৈ ঢালি দিছোঁ, কাৰণ গোটা মছলা পিছোঁতে অকণমান ফুটি উঠে, সেইবাবে অকণমান থেতেলিয়াই পিনে দি দিছোঁ। আৰু ইয়াতে দি দিছোঁ মই পিঁয়াজখিনি। আৰু ইয়াতে দি দিছোঁ মই মাংসখিনি। আৰু এনেদৰে মাংসখিনি অলপ টাইম ভাজি থোৱা হ'ব। এনেদৰে হিলাই থাকিব লাগিব মাংসখিনি। দিছোঁ মই অলপমান গৰম পানী, এনেদৰে গৰম পানী অলপ অলপ দি পিনে সিজাই লওঁ। দালচেনি আৰু ইলাচিটো পিচি থোৱাটো ইয়াতে এতিয়া মই আৰু জালুক অকণ দি দিছোঁ। এনেদৰে ল' ফ্লেমত অলপ টাইম মই উতলাই লওঁ, পানীখিনি শুকাই যোৱালৈকে। আকৌ এবাৰ মই পানী ঢালিম, পানী দি দিম। পানী দি অলপ টাইম উতলাই ল'ম। ঢাকি ধৰিছোঁ অকণমান। আজি মই ফাৰ্ষ্ট টাইম ছাগলী মাংস বনাইছোঁ, আৰু কেনেকুৱা লাগে আপোনালোকে ক'ব ভিডিঅ'টো চাই। আৰু যদি ভাল লাগে লাইক কৰিব, আৰু শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰি দিব। সকলোৱে যেন মোৰ চেনেলটো অকণমান আগবঢ়াই দিয়ে। ইয়াত দেখিছে মোৰ ছাগলী মাংস ধুনীয়া হৈছে। আৰু ইয়াতে অকণমান মই পানী এড কৰি দিম উতলালৈকে।
এইখিনিও সিজিব অকণমান টাইম লাগিব। এইটো ছাগলী মাংস বহুত টাইম লাগে সিজিবলৈ। উতলি আছে আৰু ইয়াতে মই এতিয়া খুলি চাওঁ। মাংস হৈ গৈছে, চব ধুনীয়া কালাৰ হৈছে আৰু দেখিবও ধুনীয়া লাগিছে, খাবও মজা লাগিব। আৰু এতিয়া মই মাংসখিনি প্ৰেছাৰ কুকাৰত লৈ লওঁ। ইয়াতে মই চিটি কেইবাটাও মৰাই লওঁ। এনেদৰে মাংস বনোৱা হৈ গ'ল আৰু এতিয়া মাংসখিনি চাওঁ কেনেকুৱা হৈছে। মোৰ মাংস হৈ গ'ল। গৰম গৰম পুৰা। মাংসটো খাই চাওঁ কেনেকুৱা লাগে আৰু আপোনালোকেও বনাওক। এইখিনি মাংস পিচ ডাঙৰকৈ লৈ লৈছোঁ। মজা গৰম গৰম পুৰা। একদম মজাৰে খায় আৰু আপোনালোকে এনেকৈ বনাই খাব আৰু ক'ব কেনেকুৱা লাগিলে খাই। আৰু ভিডিঅ'তে আজি ইমানতে সামৰিছোঁ। আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ। বাই বাই।